Good morning guys, welcome back to my YouTube channel. Guys, আজি আমি কাৰ্বি আংলঙত অৱস্থিত দেওপানী মন্দিৰ দৰ্শন কৰিবলৈ যাম বুলি ভাবিছোঁ। কাৰ্বি আংলঙত দেওপানী মন্দিৰ দৰ্শন কৰাৰ আগতে আমি যিখন ঠাইৰে পাৰ হৈ যাম সেইখন হৈছে আপোনাৰ নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী। নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী পাৰ হৈ প্ৰথমে আমি আপোনাৰ দেওপানী মন্দিৰ দৰ্শন কৰিম। দৰ্শন কৰি আহি পেলাই আমি গৰম পানী ঠাইখনলৈ যাম। গৰম পানী আছে আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰীয়ে হয় এখন। তাত আপোনালোকক কিছুমান দৃশ্য দেখাবলৈ পাম এই ভিডিঅ'ৰ জৰিয়তে। গাইজ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শেষলৈ চাই লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। হাই, আমি এতিয়া বৰ্তমান যাত্ৰা আৰম্ভণি কৰিছোঁ। আমাৰ লগত আছে দাদা, বৌ আৰু বাবু দুটা, এইটো সৰু টিকলিটো, তাৰপিছত মোৰ ৱাইফ। এয়া আমি যাত্ৰা আৰম্ভণি কৰিছোঁ দেই। এয়া বন্ধুসকল, আমি নাম্বৰ হাবি পাইছোঁহি। পৰিৱেশটো চাই লওক, প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰা নাম্বৰ হাবিখন। খুবেই সুন্দৰ দৃশ্য দেখিবলৈ পাইছোঁ, খুবেই ধুনীয়া, বহুত ভাল লাগিছে। ৰাস্তাৰ চাৰিওদিশত চাই যাওক, গছ গছনিৰে ভৰা, কি সুন্দৰ পৰিৱেশ। খুবেই সুন্দৰ। এনেকুৱা যেন লাগিছে মানে আমি বাহিৰলৈ যোৱাৰ কোনো দৰকাৰেই নাই। নৰ্থ ইষ্টতে আমাৰ ধুনীয়া ধুনীয়া ঠাই দেখিবলৈ পোৱা যায়। প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰা এই নৰ্থ ইষ্টখন। আপোনালোক আহিব পাৰে ইয়ালৈ। অকণ ভয় লাগে নামিবলৈ, কাৰণ কি ওলাই একো ঠিকটো নাই। What a view! এতিয়া বতৰটো অকণ ডাৱৰীয়া হৈ আছে। যেতিয়া মানে আপোনাৰ মানে ৰ'দ দিয়ে, তেতিয়া সূৰ্যৰ কিৰণটো আপোনাৰ যেতিয়া ৰাস্তাত পৰি থাকে, তেতিয়া চাবলৈ আকৌ ধুনীয়া, বহুত ধুনীয়া হয় তেতিয়া। এয়া আমি আৰু দেওপানী মন্দিৰ পাবলৈ হৈছে। এয়া আমি নাম্বৰ ওচৰতে, মানে নাম্বৰ গেটখন পাৰ হৈ পেলাই আমি ৰখিছোঁ। আগত নৰখিলোঁ কেলে, মানে অকণমান ভয় লাগে, কাৰণ চাৰিওফালে হাবি থকাৰ কাৰণে মানে ফেমিলি আছেতো, সেইটো কাৰণে আমি নৰখিলোঁ। কিজানি কিবা ওলাই যায়, সেইটো কাৰণত আমি নৰখিলোঁ। তো আমি পামেই আৰু বেছি সময় নাই, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই গৈ। আজি যথেষ্ট ভিৰ আছে। এতিয়া আমি চাকি বন্তি লোৱাৰ কাৰণে এয়া আমি মন্দিৰত সোমাম আৰু এতিয়া। দেওপানী মন্দিৰ এতিয়া সোমাইছোঁ আৰু। বন্ধুসকল, দেখা পাইছে আজি মানুহৰ বহুত ভিৰ। কিয়নো ভাদ মাহ পৰিছে, তাতে আকৌ চানডে, সেইটো কাৰণতে চাগে মানুহৰ ভিৰটো আজি বহুত বেছি হৈছে। ভিউটো চাই লওক আপোনালোকে, মানুহ আহিয়ে আছে আপোনাৰ। অজস্ৰ ভিৰ আজি আপোনাৰ, আৰু মানুহৰ সংখ্যাটো বহুত আজি। শৰাই এখন দিম বুলি ভাবিছোঁ, আগলৈ ভিডিঅ'টো চাই থাকক।
এয়া বন্ধুসকল মন্দিৰৰ ভিতৰ চৰা দেখিবলৈ পাইছে, অজস্ৰ ভিৰ আছে ইয়াতে। চাই লওক আপোনালোকে, কেনেকুৱা অনুভৱ হৈছে তোমাৰ? দেখিছে আপোনালোকে মন্দিৰৰ ভিতৰ চৰা। বন্ধুসকল এইডাল হৈছে বটবৃক্ষ। বটবৃক্ষডালৰ এটা মহত্ব আছে যে ভক্তগণে এই মন্দিৰলৈ আহিলে ইয়াতে ৰঙা কাপোৰ এখন বান্ধি থৈ যায় নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে। যেতিয়া তেখেতসকলৰ মনোবাঞ্ছাটো পূৰণ হৈ যায় তেতিয়া আকৌ খুলি থৈ যায়। আপোনাৰ দেখিছে, আপোনালোকে কেতিয়াবা হয়তো নিউজতো দেখা পাব বা টিভি বাতৰি চাব পাব। পৰিৱেশটো চাই লওক, ইয়াতে আপোনাৰ চাকি জ্বলায় আগৰ পিনে। এইখিনি হৈছে চাকি জ্বলোৱা স্থান। গছডাল দেখিবলৈ পাইছে বটবৃক্ষডাল, সুন্দৰ পৰিৱেশ আছে। মই চেষ্টা কৰিছোঁ আপোনালোকক ভালদৰে দেখুৱাবলৈ। দেখিছে পৰিৱেশটো, আজি আপোনাৰ অজস্ৰ ভিৰ হৈছে ইয়াতে ভাদ মাহৰ কাৰণে। দেখিছে ভক্তগণে কেনেকৈ ইয়াতে কাপোৰ বান্ধি দিছে, ৰঙা কাপোৰ। অতি মনোমোহা সৌন্দৰ্য, পৰিৱেশটো খুবেই ধুনীয়া। আহিব আপোনালোকেও। এইখিনি আপোনাৰ দেওপানী কাৰ্বি আংলঙত অৱস্থিত, নামডাল পাৰ হয়। আমি এতিয়া যাবলৈ ওলাইছোঁ, আমি শৰাই দিলোঁ। বন্ধুসকল এয়া হৈছে গৰম পানী সেই পুখুৰীটো, যিটো কথা আপোনালোকক মই ভিডিঅ'ৰ আগত কৈছিলোঁ। পানীখিনি দেখিছে আপোনালোকে কেনেদৰে উতল আহি আছে। আপোনালোকক মই আকৌ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে মই আপোনালোকক বাহিৰ চৰাখিনি দেখুৱাইছোঁ পুখুৰীৰ। আপোনাৰ পুখুৰীৰ গাতে আপোনাৰ পাৰ্কখন লাগি আছে, আৰু পুখুৰীৰ গাতে আপোনাৰ হেংগিং ব্ৰিজ এখনো আছে। আপোনাৰ হেংগিং ব্ৰিজলৈও গৈ আছোঁ। প্ৰথমে আপোনালোকে পুখুৰীটো চাই লওক। এয়া পুখুৰীৰ দৃশ্যটো, মানে ইয়াত মেইনলি কথাটো হৈছে পানীৰ উতল এটা আহি থাকে ভিতৰৰ পৰা। আপোনালোকে দেখিছে চাগে, অলপ অনুমান কৰিব, চাই লওক কেনেদৰে উতল আহি আছে পানীৰ। এইখিনি কেনেদৰে উতল আহি আছে, খুবেই ধুনীয়া, খুবেই ধুনীয়া পৰিৱেশ। তুমি কিবা ক'বা? কেনেকুৱা পাইছা আহি ইয়ালৈ? ভাল লাগিছে, ধুনীয়া পৰিৱেশ। এয়া চাওঁ পানী ফকফকাই উতলি আছে। ভাল লাগিছেনে ইয়ালৈ আহি? ধুনীয়া। এয়াই গৰম পানীৰ আচল দৃশ্য। আপোনালোকৰ সন্মুখত মই এতিয়া চুই আছোঁ পানীখিনি। এইখিনি গৰম হয়, পানী গৰম হৈ আছে, বহুত গৰম আছে পানীখিনি। পানীখিনি বহুত গৰম আছে।
ৰ'দৰ কাৰণেও গৰম হৈছে পানীখিনি। এইখন হৈছে হেংগিং ব্ৰিজ আপোনাৰ। মানে আপোনাৰ হেংগিং ব্ৰিজ মানে আপুনি যেতিয়া খোজকাঢ়ি থাকিব ন, এইখন লৰি থাকিব আপোনাৰ ব্ৰিজখন। ভাল লগা দৃশ্য। আমি মাজভাগলৈ আহিছোঁ, মাজভাগত বেছিকৈ লৰে আপোনাৰ। হেংগিং ব্ৰিজখন এয়া আমি ব্ৰিজখন ক্ৰছ কৰিলোঁ বাৰু। এতিয়া মই যে কৈছিলোঁ আপোনাক, এই পুখুৰীটো গাতে লাগি আছে এই পাৰ্কখন, এইখনে। এখন মিনি পাৰ্ক, নাম্বৰ হাবিখন, গোটেই হাবিখন লাগি আছে আপোনাৰ। এয়া ওপৰৰ পৰা লৈছোঁ দৃশ্যকেইটা। পুখুৰী, এইখন পাৰ্ক। বহু সময় অতিবাহিত কৰিলোঁ, ভাল লাগিলে ইয়াতে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, চাওঁ। এতিয়া ভোকো লাগিছে, বহু সময় হৈ গ'ল, একো এটা খোৱা নাই। নেক্সট ৰেষ্টুৰেণ্টলৈ যাওঁ বুলি ভাবিছোঁ আৰু। তে গৈ থাকোঁ, আগলৈ চাই গৈ থাকক। এতিয়া আমি ফেমিলি ৰেষ্টুৰেণ্ট এখনলৈ আহিছিলোঁ খাবলৈ, ব'লক গৈ থাকোঁ। ৰেষ্টুৰেণ্টৰ ভিতৰত চাওকচোন, সৰু ল'ৰাটোৱে কেনেকুৱা কৰি আছে। কিটো আমি খাব লাগিব দেই এতিয়া। এই আমাৰ থাল আহি পালে, এই চিম্পুল থাল এটা লৈছোঁ আৰু, চিকেন আহিব বাকী আছে। চবেই খাবলৈ আৰম্ভণি কৰিছে সকলোৱে। এতিয়া আৰম্ভণি কৰক। এতিয়া আমাৰ চিকেনো আহি পালে, খাইছোঁ দেই। গাইজ, খোৱা বোৱা শেষ কৰিলোঁ, এতিয়া ঘৰলৈ যাওঁ। ভিডিঅ'টো কেনে পালে জনাব। বহুত কষ্ট কৰি বনাইছোঁ, কেনেকুৱা হৈছে জনাব কমেণ্ট বক্সত আহি পেলাই। তো আজি ইয়াতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।